মাৰ্ঘেৰিটা অসমৰ জিলাৰ বৰগোলাইত পিঞ্জৰাবদ্ধ এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ। মাৰ্ঘেৰিটাৰ অসমৰ জিলাৰ বৰগোলাইত পিঞ্জৰাবদ্ধ এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ। বাঘৰ আতংকই নিদ্ৰাহৰণ কৰিছিল গাঁওখনৰ সাধাৰণ জনতাক। বৰগোলাইৰ তেলখাট বস্তিত প্ৰায় এবছৰ ধৰি বাঘৰ সন্ত্ৰাসত বিনিদ্ৰ ৰজনী কটাইছিল গাঁৱৰ ৰাইজে। বাঘে পোহনীয়া জীৱ জন্তু খাই এক প্ৰকাৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আছিল। বিগত সময়ত বাঘৰ আক্ৰমণত এগৰাকী স্কুলীয়া ছাত্ৰী গুৰুতৰভাৱে আহত হৈছিল। দুমাহ পূৰ্বে তেলখাট বস্তিৰ নিবাসী বিনোদ বৰাৰ কন্যা স্কুটিৰে ঘৰলৈ গৈ থকা অৱস্থাত বাঘৰ আক্ৰমণৰ সন্মুখীন হৈছিল। বন বিভাগে বাঘটো আটক কৰিবৰ বাবে এই ঘটনাৰ পাছত দুমাহ পূৰ্বে পিঞ্জৰা পাতিছিল। কেনেকৈ পিঞ্জৰা পাতিছিল আহক চাওঁ। অৱশেষত কালি নিশা প্ৰকাণ্ড নাহৰফুটুকী বাঘটো